ঘোষমতাৰী ডাঙৰীয়াক তেখেতে এখন হাজি গামছা জনাইছোঁ। আমাৰ গোসাইগাঁও জিলা UPPL দলৰ যুৱ শাখাৰ সন্মানীয় সভাপতি ৰাজীৱ মুছাহাৰী ডাঙৰীয়াক এখন হাজি গামছা ভগৱান আহিলেও মাটি দিয়া নহ'ব কোৱা নাই। ৰিজাৰ্ভ ফৰেষ্টত বুলি কৈছিলোঁ, মনত আছেনে আমাৰ সাংবাদিক বন্ধুসকল? ৰিজাৰ্ভ ফৰেষ্টত, গতিকে মিছা কথা নক'ব। 2 নম্বৰটো, আপুনি বেল এণ্ড ব্লকৰ কথা কৈছে। বেল এণ্ড ব্লক জন্ম হোৱাৰ আগৰ পৰাই যিসকলে বসবাস কৰি আছে তেওঁলোকৰ সকলোৰে মাটিৰ অধিকাৰ আছে, ইয়াক কোনো খেলিব নোৱাৰে। কিন্তু DPF-এ এটা কথা কৈছে, মই অথনি দিনত বগা ৰাতি কলা যে বোলে কৈছে, তেওঁলোকৰ চৰকাৰ আহিলে প্ৰথম এক্সিকিউটিভ কাউন্সিল মিটিঙত যিখিনি মাটি আমি 3,66,000 বিঘা মাটি ব্যক্তিৰ মাটিৰ সমস্যা সমাধান কৰিছোঁ, সেই নন ট্ৰাইবেলসকলৰ জেনেৰেলসকলক যে আমি মাটিৰ অধিকাৰ দিছোঁ, সেইটো আকৌ কেঞ্চেল কৰিব বুলি তেওঁলোকে সিদ্ধান্ত লৈছে। আমি বাচিছোঁ। হাগ্ৰামা ইমান ষ্টুপিড, ইমান দুৰ্ভোগ, ইমান মূৰ্খ। বিজনীৰ 2 নম্বৰ দংচিয়াপাৰাৰ 2টা বড়ো ফেমিলি বাংলাদেশী বুলি নামটো ভৰাই দিয়া হ'ল। এই সভাতে উপস্থিত আমাৰ সিনিয়ৰ লিডাৰ UPPL দলৰ সন্মানীয় ৰেওৰেৱা নাৰ্জিহাৰী এক্স EM আৰু বৰ্তমানৰ MCLA ডাঙৰীয়া আৰু এইটো হৈছে আমাৰ জমদম অঞ্চলত থকা জমদম ব্লক অঞ্চলত থকা সকলো আমাৰ মাইনৰিটি বা মুছলিম ভাই ভনী যিবিলাক ইণ্টেলেকচুৱেল গাঁওবুঢ়া আৰু আমাৰ সকলো ৰাইজসকলক এটা আমি ইণ্টেলেকচুৱেল মিট ইয়াত আমাৰ এই বেল ব্লকটো পতন হৈছে। খেদিব নোৱাৰে, খেদিবই নোৱাৰে। গতিকে এইবিলাক মিছা কথা কোৱা মামলাকক আপোনালোক আজি বুজাবলৈ আচল কথা ক'ব মাতিছে, চবেই জানে। গতিকে এইখিনিক লৈ আমি মিটিংটো মাতিছোঁ। আশা কৰোঁ আপোনালোকে ভালকৈ বুজি ল'ব আৰু ভৱিষ্যত আমি একেলগে গোসাইগাঁও বেল এণ্ড ব্লকটো 1984। আপুনি যদি 84-ৰ আগত আছে আপোনাৰ মাটিৰ অধিকাৰ আছে বেল এণ্ড ব্লকৰ, কিন্তু আপুনি যদি 84-ৰ পাছত আহিছে তেতিয়া আপুনি ইনচাইড দ্য বেল এণ্ড ব্লক মাটিৰ পাত্তা পাবলৈ বহুত টান আছে। ঠিক আছে।